সুখবৰ আত্মসহায়ক গোটৰ মহিলাৰ সুখবৰ প্ৰায় ২৭ লাখ মহিলাৰ বেংক একাউণ্টত হুৰাহুৰে সোমাব এই টকা। আত্মসহায়ক গোটৰ মহিলাৰ প্ৰথম কিস্তি ১০,০০০ কৈ টকা সোমাব। প্ৰকাশ হ'ল নতুন ফাইনেল তাৰিখ। কিমান তাৰিখে টকা সোমাব জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি জানি লওঁ যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ১০,০০০ কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক ১০,০০০ কৈ টকা কেতিয়া প্ৰদান কৰিব, নতুনকৈ কিমান তাৰিখৰ কথা উল্লেখ কৰিছে আপোনালোকক জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে টকা প্ৰদানক লৈ এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে, মহিলাৰ অৰ্থনৈতিক সবলীকৰণ সুদৃঢ় কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰৰ বৃহৎ পদক্ষেপ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি। তো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি ১০,০০০ কৈ টকা প্ৰদানক লৈ এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা নতুনকৈ প্ৰদান কৰিছে। তো ইয়াতে কিমান তাৰিখৰ কথা উল্লেখ কৰা হৈছে, আত্মসহায়ক গোটৰ মহিলাই ১০,০০০ কৈ টকা কিমান তাৰিখে লাভ কৰিব বিতংভাৱে আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো তাৰপিছত আৰু কি লিখা আছে চাই লওক। তাৰপিছত লিখা আছে, অহা ১ এপ্ৰিলত বিহালীত হ'ব শুভ উদ্বোধন। ২৫ লাখতকৈ অধিক ক্ষুদ্ৰ মহিলা উদ্যোগীয়ে লাভ কৰিব ১০,০০০ কৈ টকা। তো অসম চৰকাৰে অহা ১ এপ্ৰিল তাৰিখে বিহালীৰ পৰা মুকলি কৰিব আত্মসহায়ক গোটৰ মহিলাসকলৰ ১০,০০০ কৈ টকা। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ১ এপ্ৰিলত নিজৰ বেংক একাউণ্টত ১০,০০০ কৈ টকা লাভ কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব।